হেল্ল' বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ তো আশা কৰোঁ আপোনালোক ভালে কুশলে আছে চাগে মোৰো বিৰাটেই ভাল যদিও ভিডিঅ' দিব পৰা নাই শ্বৰ্টছ ভিডিঅ' কিছুমান দি আছিলোঁ এনেই আপোনালোকে চাব বুলি তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মানে বিশেষ দুটা মানে বস্তু বনাম তো সেয়াই আপোনালোকক দেখাম ফাৰ্ষ্টত মই মানে অলপমান জলকীয়া আছিলে কেঁচা জলকীয়া আৰু বহুত বেছি হয় আৰু তেনেকৈ থৈ দিলেও বেয়া হৈ যাব সেইকাৰণে ভাবিলোঁ আচাৰ বনাম তো কেনেকৈ বনাওঁ আপোনালোকক দেখাম আৰু পনীৰ আনিছে মায়ে আজি বৃহস্পতিবাৰ হয় তো সেইটোও বনাম তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেন্তে ভিডিঅ'টো স্কিপ নকৰিব একদম লাষ্টলৈকে চাব তেতিয়াহে আপোনালোকে গম পাব মই কেনেধৰণে বনালোঁ তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এইখিনি জলকীয়াখিনি মই ভালদৰে ধুই ল'লোঁ তাৰপাছত এইখিনি অকণমান মানে পানীটো যোৱাকৈ মই অকণমান ৰ'দত শুকাব দিম দেই তাৰপাছত মই এইখিনি কি কৰোঁ আপোনালোকক দেখাই আছোঁ এইখিনি বস্তু লৈছোঁ মই দুটা পিঁয়াজ তাৰপিছত দুটা বিলাহী কেইফুটামান নহৰু অকণমান আদা আৰু দুটা কেঁচা জলকীয়া এতিয়া মই এইখিনি জাষ্ট অলপ ডাঙৰ ডাঙৰকৈ কৰিছোঁ দেই এইটো চাইজত এনেধৰণে কাটি লওঁ ভাল পাব খোজোঁ আকৌ এবাৰ ভাল পাব খোজোঁ আকৌ এবাৰ হৈ গ'ল এইখিনি মই আকৌ মানে মই পেষ্ট বনাম সেইকাৰণে এনেধৰণে কৰি লৈছোঁ তাৰ পিছৰখিনি আপোনালোকক মই আকৌ দেখাই আছোঁ এয়া পনীৰখিনি মই এনেধৰণে তিয়াই ৰাখিছিলোঁ এয়া কোমল হৈ গ'ল এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম তেল দি দিছোঁ অলপমান তেলখিনি গৰম হৈ গৈছে ইয়াতে মই এতিয়া পিঁয়াজখিনি দিছোঁ তাৰপাছত দিছোঁ মই নহৰুখিনি আদা দুই টুকুৰা কেঁচা জলকীয়া এইখিনি অকণমান চটে কৰি ল'ম মই ইয়াতে এতিয়া বিলাহীখিনি দি দিছোঁ এইখিনিও মই একদম অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজিম অলপ নিমখ দিছোঁ এইখিনি মই এতিয়া পেষ্ট কৰি ল'ম এতিয়া ভাবচোন এই 4-5টামান কাজু 4টা আলমণ্ড তাৰপিছত আকৌ কেইটামান কিচমিচ ইয়াতে মই দি দিছোঁ এইখিনি মই পেষ্ট কৰি ল'লোঁ এতিয়া সেই একেখন পেনে মই পাতি দিছোঁ আৰু দিছোঁ অকণমান বাটাৰ এৰাই যোৱা নাই এতিয়া মই ইয়াতে পেষ্টখিনি দি দিছোঁ মই গোটেই পেষ্টখিনি দিলোঁ আৰু অকণমান পানী এড কৰি দিছোঁ যাতে ধৰি নাযায় দেখিছেনে এতিয়া আমি ইয়াতে যিহেতু মই একো মছলা দিয়া নাছিলোঁ এতিয়া মই ইয়াতে গেছৰ ফ্লেমটো একদম কম কৰি পেলাই ইয়াতে মই মছলাখিনি এড কৰিম প্ৰথমে দিছোঁ হালধি অকণমান জিৰা পাউডাৰ অলপমান ধনিয়া পাউডাৰ বছ ইমানখিনিয়ে দিম মই ভালদৰে মিক্স কৰি দিছোঁ একদম কম জুইতে মই ভাজি আছোঁ যিহেতু অকণমান গাখীৰৰ সৰ আছিলে
মই সেইখিনিও দি দিছোঁ। এতিয়া মই ইয়াত দিছোঁ পনীৰখিনি। পনীৰখিনি আপোনালোকে ভাজিও এড কৰিব পাৰে। খিচমিচটো মানে পনীৰটো ভাজি পেলাই ইমান এটা টেষ্ট নহয়, সেইকাৰণে মই এনেধৰণে দিছোঁ। যিসকলে এনেকৈ কেঁচাকৈ বেয়া পায় তেওঁলোকে ভাজি পেলাই এড কৰিব পাৰে, কিন্তু এবাৰ এনেকৈ খাই চাবচোন, এনেকৈ বেছি ভাল লাগে। এতিয়া মই ইয়াত দিছোঁ অলপমান পানী। এতিয়া মই গেছৰ ফ্লেমটো বেছি কৰি দিম, এইখিনি আহিব দিম। মই আৰু অলপমান পানী দিম। পানী দিছোঁ, এইখিনি ভালদৰে উতলিব দিম। অলপ নিমখ দি দিছোঁ। ৰেডি হৈয়ে গৈছে। মই অলপমান চাহী গৰম মছলা দি দিছোঁ। গোন্ধটো এনেও ভাল আহিছে বহুত, কিন্তু মই চাহী গৰম মছলাৰ যোনটো ফ্লেভাৰটো মোৰ বহুত বেছি ভাল লাগে, সেইকাৰণে মই অকণমান দি দিছোঁ। আমাৰ পনীৰ অলম'ষ্ট ৰেডি। এতিয়া মই আৰু এটা বস্তু এড কৰিম ইয়াত, সেইটো হৈছে অলপমান কচুৰি মেথি। এইটো দিলেতো ক'বই নালাগে আৰু, গোন্ধ মানে চাৰিও চাইডে খাওঁ খাওঁ লাগি যাব আৰু। এতিয়া হৈছে টেষ্টিং টাইম। অলম'ষ্ট আমাৰ খাবলৈ বিৰাটেই ভাল পনীৰ হৈছিলে। ৰেডি। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব। জলকীয়াখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ দেই, ঠাৰিবিলাক নিদিওঁ। এইটো দেখিছেনে, ইমানটো জোখত এনেধৰণে কাটি ল'ম। মই গোটেইখিনি কাটি পেলাই আপোনালোকক দেখাইছোঁ। এয়া মই জলকীয়াখিনি কাটি ল'লোঁ দেই। ইয়াতে মই ভিনেগাৰ দিম দেই, অলপমান মানে জলকীয়াখিনি পূৰা তিতি যোৱাকৈ দিম আৰু। ভিনেগাৰ দিলোঁ। এতিয়া অলপমান ওপৰত দি থৈ আহোঁ। গোটেই ৰাতিটো যদি দি থ'ব পাৰে তেতিয়াহ'লে আৰু বেছি ভাল। এয়া আচাৰ কালি বনাইছিলোঁ, কৰ্দৈ আচাৰ। এয়া আমাৰ ঘৰৰে কৰ্দৈ হয়। এয়া ঘৰৰে বগৰী। আমখিনি খালি কিনি পেলাই বনাইছিলোঁ। আচাৰটো যিমান ৰ'দত দিয়া যায় খাবলৈ সিমান ভাল লাগে। হেল্ল', আজি নেক্সট দিনাখন হয়। কালি জলকীয়াখিনি ৰাতিটো মই ভিনেগাৰতে থাকিবলৈ দিলোঁ। তাৰপাছত ভিনেগাৰৰ পৰা উঠাই মই ৰ'দত দি দিলোঁ পানীটো যাবৰ কাৰণে। এতিয়া চাব আহিছোঁ। এইখিনি জলকীয়াখিনি দেখিছে, কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া আমাৰ আচাৰৰ কাৰণে ৰেডি কৰিব পৰা হৈ গ'ল আৰু। লৈ যাওঁ এইখিনি। আচাৰৰ মছলাখিনি ৰেডি কৰি ল'ম, তাৰ কাৰণে মই কেৰাহী এখন পাতি দিছোঁ। শুকানে মই মছলাখিনি অলপমান ভাজি ল'ম। মই দিছোঁ 1 চামুচ চফ, পিছত আধা চামুচ জিৰা দিছোঁ, কেইটামান ক'লা জিৰা দিছোঁ, বগা সৰিয়হ দিছোঁ, তাৰপিছত ক'লা সৰিয়হ কেইটামান দিছোঁ। এতিয়া এইখিনি অকণমান জাষ্ট গৰম কৰি ল'ম। দেখিছেনে, মই এইখিনি ইমানখিনি জোখত মানে গুড়া কৰি ল'লোঁ। আৰু মই একেখন কেৰাহীকে পাতি দিছোঁ। মই তেলখিনি গৰম কৰি ল'ম। মিঠাতেল ব্যৱহাৰ কৰিম মই। বেছি তেল নিদিওঁ, মই একদম সামান্য পৰিমাণে দিম। তেলখিনি গৰম হ'ব দিছোঁ। এয়া আমাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। আৰু দেখিছেনে, মই এইখিনি ইয়াতে লৈ লৈছোঁ জলকীয়াখিনি, আৰু ইয়াতে মই এতিয়া মছলাখিনি দি দিম।
মই নিমখ দিম এতিয়া। এয়া দেখিছে চামুচখন পূৰা ভৰ্তি কৰি মই দিছোঁ। এইখিনি আকৌ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তোৰ কাৰণে হালধিটো ব্যৱহাৰ কৰিছোঁ। ইয়াত তেলখিনি মই ইয়াতে দি দিছোঁ। এয়া মই ভালদৰে মিক্স কৰি দিলোঁ, দেখিছেনে? তেলৰ লগত মছলাখিনিও ভালদৰে মিহলি হৈ গৈছে। এতিয়া যোনখিনি ভিনেগাৰত মই মানে কালি জলকীয়াখিনি তিয়াই ৰাখিছিলোঁ, সেই ভিনেগাৰখিনি আছে, মই এইখিনিও ইয়াতে দি দিম। অকণমান টেঙা ভিনেগাৰত তিয়াই ৰখাৰ কাৰণে মানে অকণমান জলকীয়াটো টেঙা নিচিনা ফ্লেভাৰ আহিব, আৰু ভিনেগাৰখিনি দি দিলেতো টেঙা নিচিনা লাগিবই, তেতিয়া বহুত বেছি ভাল লাগে। আপোনালোকে ইয়াত কিবা টেঙা থেকেৰা বা তেনেকুৱা ধৰণৰ তেতেলী এড কৰিব পাৰে, কিন্তু মই এড কৰা নাই এতিয়া, নকৰোঁ। মই এনেধৰণেই মোৰ খাই ভাল লাগে, গতিকে ইয়াতে মই ভিনেগাৰখিনি দি দিম এতিয়া। এইখিনি ভিনেগাৰখিনি মই দি দিছোঁ। তো আমাৰ আচাৰটো ৰেডি হৈ গ'ল। এতিয়া মই এতিয়াই খোৱাতকৈ আপুনি যদি দুদিনমান ৰ'দত দি পেলাই তাৰপাছত খাবলৈ বেছি ভাল হয়। মই এই বাতিটোতে আপোনাৰ 4-5 দিনমান ৰ'দাম। কেতিয়াবা মানে ঘৰত কেঁচা জলকীয়া নাথাকিলে এয়া আচাৰ অকণমান দি আপোনালোকে ভাতকেইটা বহুত ধুনীয়াকৈ খাব পাৰিব। অকণমান ৰ'দত দি দিওঁ। ট্ৰাই কৰি চাব ৰেচিপিটো। কালি দেখুওৱা পনীৰৰ ৰেচিপিটো ট্ৰাই কৰিব, আৰু আজিৰ ৰেচিপিটোও ট্ৰাই কৰিব, আৰু জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। যদি আপোনালোকে ভিডিঅ'টো এইখিনিলৈকে চাই আছে, তেতিয়াহ'লে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।